এতিয়া আমি আহি উপস্থিত হৈছো ফালে এয়া মোৰ লগত আছে সুনীল হৰণীয়া মোৰ সহপাঠী এয়া আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া মনোৰম দৃশ্য হয় 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 এয়া আপোনালোকে চাব পাৰে এয়া ইয়াতে মাটিও খুন্দিছে এয়া আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা গাঁতা হৈ গৈছে এইবিলাক আচলমতে খুন্দিব নালাগে এইবিলাক নালাগে আচলমতে খুন্দিব এইবিলাক আপোনালোকে দেখিবলৈ পাইছে কিমান ধুনীয়া মনোৰম দৃশ্য এই ৱালখন আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে এই ৱালখন আগতে খান্দা হোৱা নাছিল এতিয়া কিছুদিন আগতে হৈছে খান্দা এই আপোনালোকে দেখিবলৈ পাইছে এয়া BPF অফিচ এইখন হৈছে আমাৰ পশ্চিম আঠিয়াবাৰী গাঁৱৰ ল'ৰা ছোৱালীসকলে খেলা ফিল্ড এখন আমাৰ আঠিয়াবাৰীৰ বিদ্যা মন্দিৰৰ যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাকক খেলে ইয়াতে খেলা এইবিলাক আপোনালোকে দেখিবলৈ পাইছে কি মনোৰম দৃশ্য গুৰু ইয়াতে জুৱা হয় তাজ হয় এইবিলাক চব হয় এইবিলাক ভাল বস্তু আপোনালোকে যিমান পাৰে খেলক ঘৰৰ মাটি বেছি দিয়ক কথা নাই এদিন নহয় এদিন উন্নতিৰ ফালে আগবাঢ়িব পাৰিব আপোনালোকে হয় এয়া আপোনালোকে আমাৰ সুনীল হৰণীয়াৰ মন্তব্য শুনিবলৈ পাইছে নিশ্চয় আপোনালোকৰ ভাল লাগিছে কিছু এয়া আপোনালোকে দেখিবলৈ পাইছে এইটো পানীৰ বটল কি কাৰণে অনা হৈছে আপোনালোকে হয়তো ভাবিছে এই পথাৰৰ মাজত কেনেকৈ পানীৰ বটল আহি পালে কিন্তু এই পানীৰ বটলটো কি কাৰণে আহিছে মই আপোনালোকক আজি জনাম এই পানীৰ বটলটো হয়তো আপোনালোক কোনোবাই হাগিব আনিছে নহ'লে হয়তো লালৰ বটল খাব আনিছে এই আপোনালোকে দেখিবলৈ পাইছে এয়া এইটো লালৰ বটল লালৰ পেকেট ইয়াতে হয়তো আমি বিচাৰিলে মালৰ ঠোহা পাইছোঁ এয়া দেখিবলৈ পাইছে মালৰ ঠোহা আপোনালোকক আমি যিমান সক্ষম হয় আপোনাৰ কেমেৰাত বন্দী কৰি আছোঁ আপোনালোকক দেখুৱাম আজি এই আঠিয়াবাৰীৰ বিদ্যা মন্দিৰৰ পিছফালৰ পিছফালৰ দৃশ্যখিনি এইবিলাক দেখিছে আপুনি কণ্ডমৰ পেকেট এনেকুৱা ভিডিঅ' পাবৰ বাবে আৰু আমি আমাৰ চেনেলটো লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ।